পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। কিয়নো ভালে নহ'ব, কাৰণ দুৰ্গা পূজা আগত আহি আছে। সকলোৰে কিজানি ভালেই লাগি আছে মনবিলাক। আৰু আজি ভিডিঅ'ত মই লৈ আহিছোঁ কেইটামান ব্লাউজ কালেকশ্যন, আৰু আশা কৰোঁ আপোনালোকে সেইকেইটা চাই ভাল পাব। আৰু গোটেইকেইটা চিলোৱা হয় দেই, ৰেডিমেড নহয়। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ ফাৰ্ষ্ট কালেকশ্যনটো হৈছে এইটো ব্লু কালাৰ sleeveless, simple sleeveless. Itu kotori blouse itu koi cup itu disu aru ya purple to silver color disu aru back side back side eta bow disu aru yate eta lotkon lagai disu और सिल्वर पर्पल लगा दिस ये मोर फर्स्ट ब्लाउज। सेकेंड ब्लाउज तो इसे ये स्लीवलेस रेड कलर ये प्रिंसेस कट दिस फ्रंट ये और बैक कट আছে लेस पूरा लेस दिस और ये दुटा लटकन लटकन दुटा দি দিছো। মই লটকন কিটা সিম্পল ৰাখিছো। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়া হলে ইয়াত এটা গোল্ডেন লেস টাইপৰ লগাই দিব পাৰে, তেও ডিজাইনিং কৰিব পাৰে। মই সিম্পল ৰাখি দিছো। এটা লেস সেকেন্ড ব্লাউজ ইয়াতে এইখিনি পাটৰ হয় আৰু পেডেট ৰাখিছো। মই স্লিভস টু 3/4 ইয়াতে গোল্ডেন কালাৰ ওয়ার্ক করা আছে আৰু ইয়াতে গোল্ডেন কালাৰ লেস অ্যাটাচ কৰি দিছো মই এটো। আৰু ব্যাক সাইডে ভি নে ৰাখিছো এটো ভি নে আৰু এটা লেস গোল্ডেন লেস অ্যাটাচ কৰি দিছো এটো। পিন্ধিলে খুবেই ধুনীয়া লাগে। বগা ব্লাউজ সকলোৰে থাকিবই লাগে। এটো বহুত ধৰণৰ কাপোৰৰ লগত মিক্স এণ্ড মেচ কৰি আপোনালোকে পিন্ধিব পাৰে। টাৰ্কুইজ কালাৰ এটো বকেট ডিজাইন, বকেট ডিজাইনত আৰু এটো প্ৰিন্সেস কাট দিছো ফন্টটো। স্লিভস টু পপ স্লিভস, যেহেতু ট্ৰেন্ডত বহুত চলি আছে এটা পপ স্লিভস। আৰু ইয়াতে হাতত এটো ব্লাউজৰ কাপোৰটো ইয়াত লগাই দিছো আৰু এইখিনিতে এটা লেস অ্যাটাচ কৰিছো গোল্ডেন আৰু ইয়াতে এটা গোল্ডেন লেস অ্যাটাচ কৰিছো এটো ফন্টটো। আৰু ব্যাক সাইডটো ভি কাট দিছো। তো ভি কাট পিন্ধিলে ডিজাইনটো বিৰাট ধুনীয়াকৈ ওলাইছে। তো ভি কাট আৰু ইয়াতে দুটা লেস দিছো মই আৰু ইয়াত এনেকৈ ওয়ার্ক কৰা গুটি গুটি এনেকুৱা মনি মনি টাইপ এইটো ধৰিব পাৰিছে নিশ্চয়। এনেকৈ কৰি দিছো আৰু এটা লেস অ্যাটাচ কৰি দিছো। এইটো ৰেড কালাৰ এইটো মোৰ বিৰাটেই ফেভৰেট ব্লাউজ, বহুত ভাল লাগে। এইটো বহুত কিছু কাপোৰৰ লগতে মই মিক্স এণ্ড মেচ কৰি পিন্ধো। হাতটো 3/4 সিম্পল ৰাখিছো। ইয়াতে এটা গোল্ডেন লেস লটকন লগোৱা আছিল, কিন্তু মই পিছত এৰুৱাই দিওঁ। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে ইয়াতে গোল্ডেন কালাৰ লটকন টাইপত এনেকৈ লগাই ল'ব পাৰে। আৰু বেক সাইডটো হ'ল এইটো, বেক সাইডে ভি কাট দিছো দি এইখিনিতে অলপ মই কাপোৰ পিছত এটাচ কৰি অকণমান ডিজাইন এটা আহিবলৈ দিছো। আৰু এইটো লেস দিছো, এইটো খুব ট্ৰেন্ডত চলি আছে বৰ্তমান। এইটো লেসটো আৰু কালেকশ্যনটো হৈছে এইটো এটা ব্লু কালাৰ আৰু হাতটো এইটো 3/4 দিছো আৰু ইয়াতে গোল্ডেন কালাৰ পাৰ্পিন অ্যাটাচ কৰিছো আৰু বেক সাইডে এইটো
এইটো পিন্ধিলে এনেকুৱা হ'ব, কিন্তু ৰাউণ্ড নিচিনা দেখায়, ৰাউণ্ড নহয়, পিন্ধিলে বিৰাট ধুনীয়াকৈ ওলাইছে। আৰু ইয়াতে এটা বৌ এটেচ কৰিছোঁ, এইটো এটা বৌ দুটা লেচ দি দিছোঁ। এইটো গোল্ডেন কালাৰ বটন ইউজ কৰিছোঁ। আপোনালোকে ইচ্ছা কৰে এই বৌটো ইয়াত লগাব পাৰে, ওপৰ তলত গোল্ডেন কালাৰ বটন দিব পাৰে, নাইবা তলত গোল্ডেন কালাৰ তলত সৰু বৌ লগাই এইটো ইয়াতো এটেচ কৰিলে বহুত ধুনীয়া দেখা হ'ব। এয়া আছিল মোৰ আজিৰ ব্লাউজ কালেকশ্যন। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব নাপাহৰিব। আপোনালোকৰ কমেণ্টে মোক আৰু আগলৈ ভিডিঅ' বনোৱাত প্ৰেৰণা দিব। কমেণ্টটো পালেহে মই নেক্সট ব্লাউজ কালেকশ্যনত পাৰ্ট 2টো আগবঢ়াই দিম আপোনালোকৰ। আকৌ পুনৰ লগ পোৱাৰ আশাৰে বাই বাই। পাৰ্পিল লগাই দিছোঁ, এইটো ফ্ৰণ্ট চাইড। কি কৰি আছে?